নমস্কাৰ, কমতা লাইভ টিডিৰ তৰফৰ পৰা সকলো দৰ্শকবৃন্দক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। অল বি টি আৰ ভেঞ্চাৰ এলিমেণ্টাৰী টিচাৰ এছ'চিয়েশ্যনৰ আহ্বানত আৰু অল বি টি আৰ ভেঞ্চাৰ এলিমেণ্টাৰী টিচাৰ এছ'চিয়েশ্যনৰ কাৰ্যকাৰী সভাপতি মাননীয় তিলক দিবৰাজ ৰায়ৰ সভাপতিত্বত কোকৰাঝাৰস্থিত ডক্টৰ আম্বেদকাৰ ভৱনত এখন সভা অনুষ্ঠিত হৈ যায়। উক্ত সভাখনত কেইবাটাও প্ৰস্তাৱ গ্ৰহণ কৰি গৃহীত কৰা হয়। বিটিআর অঞ্চলৰ অপ্ৰাদেশিক শিক্ষা প্ৰতিষ্ঠানসমূহক প্ৰাদেশিকৰণ কৰাৰ কাৰণে বিটিআৰ চৰকাৰে যি পদক্ষেপ গ্ৰহণ কৰিছে, এই পদক্ষেপ মতে পুনৰাই বিটিআৰ চৰকাৰ আৰু বিভাগীয় কৰ্তৃপক্ষৰ লগত যোগসূত্ৰ স্থাপন কৰাৰ কাৰণে প্ৰস্তাৱ গ্ৰহণ কৰি গৃহীত কৰা হয়। বিটিআৰ অঞ্চলৰ প্ৰি ছিনিয়ৰ মাদ্ৰাছাসমূহক প্ৰাদেশিকৰণ কৰাৰ কাৰণে চৰকাৰে কি ভূমিকা গ্ৰহণ কৰিছে, ইয়াৰ ওপৰত এটা সিদ্ধান্ত গ্ৰহণ কৰা হয়। আৰু ড্ৰপ আউট টিচাৰসকলৰ পদ প্ৰাদেশিকৰণ কৰাৰ কাৰণে চৰকাৰে কি ভূমিকা গ্ৰহণ কৰিছে, ইয়াৰ তথ্য সংগ্ৰহণৰ কাৰণে এটা প্ৰস্তাৱ গ্ৰহণ কৰি গৃহীত কৰা হয়। নমস্কাৰ। আজি আমি যিখন সভা কোকৰাঝাৰ আম্বেদকাৰ ভৱনত অনুষ্ঠিত কৰা হ'ল, ইয়াতে আমি সিদ্ধান্ত গ্ৰহণ কৰিলোঁ যে প্ৰথমে আমি অসম চৰকাৰ আৰু বিটিআৰ চৰকাৰক ধন্যবাদ জনাইছোঁ যে তেওঁলোকে আমাৰ বিটিআৰৰ যিটো এডুকেশ্যন ডিপাৰ্টমেণ্টত 6.3 যিটো ক্লজ সেইটো ইমপ্লিমেণ্ট কৰাৰ কাৰণে যিটো সিদ্ধান্ত গ্ৰহণ কৰিছে, তাৰ কাৰণে আমাৰ শিক্ষক সন্থাৰ তৰফৰ পৰা তেখেতসকলক ধন্যবাদ জনাইছোঁ। এতিয়া আমাৰ এতিয়াও 6.3ৰ আধাৰত যিবোৰ শিক্ষকৰ ডাটা কালেকশ্যন চলি আছে, এতিয়াও চলি আছে আৰু এইবোৰ কাৰ্যকৰী কৰাৰ কাৰণে আমি আমাৰ তৰফৰ পৰা অনুৰোধ ৰাখিছোঁ। আমি জানিব পাইছোঁ যে অহা জুলাই মাহত আমাৰ কোকৰাঝাৰত অসম বিধানসভাৰ অধিৱেশন অনুষ্ঠিত হ'ব। এই অধিৱেশনতে আমাৰ 6.3 ক্লজটো ইমপ্লিমেণ্ট কৰাৰ কাৰণে এটা কাৰ্যকৰী পদক্ষেপ ল'ব বুলি আমি আশা ৰাখিছোঁ। আমি সন্থাৰ ফালৰ পৰা সকলোবোৰ শিক্ষকক একত্ৰিত হৈ আমাৰ সন্থাৰ কাৰ্যসূচীত যোগদানৰ কাৰণে অনুৰোধ ৰাখিছোঁ আৰু যাতে আমি সকলোৱে মিলি আমাৰ চৰকাৰৰ যিটো ভাল সিদ্ধান্ত, এই সিদ্ধান্তত আমি সকলোৱে মিলি যাতে সহযোগ কৰিব পাৰোঁ, তাৰ কাৰণে আমি সকলোকে আহ্বান জনাইছোঁ। এতিয়া আমি সঘনাই আমাৰ বিটিআৰৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়া, আমাৰ বড়ো সাহিত্য সভাৰ প্ৰেছিডেণ্ট, আফচুৰ প্ৰেছিডেণ্ট, তেওঁলোকৰ লগত যোগসূত্ৰ স্থাপন কৰি আছোঁ। তেওঁলোকে আমাক যথেষ্ট আশা দি আছে আমাৰ যাতে 6.3 যিটো ক্লজ, এইটো খালি ক্লজ হৈ নাথাকি, এগ্ৰিমেণ্ট হৈ নাথাকি, ইমপ্লিমেণ্ট কৰাৰ ক্ষেত্ৰত তেওঁলোকে যথেষ্টভাৱে আগভাগ যাতে গ্ৰহণ কৰে, তাৰ কাৰণে তেওঁলোকক আমি বাৰে বাৰে অনুৰোধ কৰি আছোঁ আৰু এই বিষয়ে তেওঁলোকে আমাক যথেষ্ট আশা দি আছে। যিখিনি আমাৰ বিটিআৰ অঞ্চলত প্ৰি ছিনিয়ৰ মাদ্ৰাছা আছে, এই ওপৰত চৰকাৰে কি পদক্ষেপ গ্ৰহণ কৰিছে? প্ৰি ছিনিয়ৰ মাদ্ৰাছাখিনিৰ ওপৰত বিটিআৰৰ বাহিৰত অসম চৰকাৰে সকলোবোৰ মাদ্ৰাছা, প্ৰি ছিনিয়ৰ মাদ্ৰাছা জেনাৰেল স্কুললৈ ৰূপান্তৰিত কৰাৰ কাৰণে, কনভাৰ্ট কৰাৰ কাৰণে অলৰেডি নিৰ্দেশ দিছে আৰু আমাৰ বিটিআৰৰ ক্ষেত্ৰত এতিয়াও এইটো এটা সুনিৰ্দিষ্ট সিদ্ধান্ত আমি দেখিবলৈ পোৱা নাই। সেইকাৰণে আমি চৰকাৰক অনুৰোধ জনাইছোঁ যাতে আমাৰ এই বিটিআৰৰ যিখিনি প্ৰি ছিনিয়ৰ মাদ্ৰাছা আছে, এই প্ৰি ছিনিয়ৰ মাদ্ৰাছাখিনিৰ বিষয়েও চৰকাৰে চিন্তা চৰ্চা কৰে আৰু এইখনৰ এটা সুব্যৱস্থা গ্ৰহণ কৰে। আমাৰ বিটিআৰৰ যিখিনি শিক্ষক, যিবোৰ স্কুল, এইবোৰৰ সকলোবোৰৰ কথা আমি সন্থা হিচাপে চিন্তা কৰোঁ আৰু এই ড্ৰপ পোষ্টবোৰ তেওঁলোক বহুদিন ধৰি খাটি আছে, কিন্তু তেওঁলোকৰ পোষ্টবোৰ এতিয়ালৈকে ৰেগুলাৰাইজেশ্যন হোৱা নাই
আমি চৰকাৰক অনুৰোধ কৰোঁ যাতে এই ড্ৰপ পোষ্টবোৰৰ কথাও মানে চৰকাৰে চিন্তা কৰে আৰু তেওঁলোককো মানে ৰেগুলাৰাইজ কৰে, তাৰ কাৰণে আমি অনুৰোধ কৰোঁ। জব পোষ্টৰ কাৰণে আপোনালোকে গভৰ্ণমেণ্টৰ লগত কথা পাতিবলৈ আমি নিশ্চয় এই ড্ৰপ পোষ্টৰ কাৰণে মানে এইবাৰৰ পৰা তেওঁলোকৰ বিষয়ে আচলতে তেওঁলোকে আমাৰ লগত বেছি যোগসূত্ৰ স্থাপন কৰা নাছিল। এতিয়া আমি তেওঁলোকৰ কথা যেতিয়া তেওঁলোকে আমাক আবেদন জনাইছে, তেওঁলোকৰ কথা আমি চিন্তা কৰিব লাগে। আমি তেওঁলোকৰ বিষয়েও আমি চিন্তা কৰাটো আমাৰ উচিত বুলি আমি বিবেচনা কৰোঁ আৰু এইকাৰণে আমি চৰকাৰৰ ওচৰত মানে অনুৰোধ কৰোঁ যাতে আমাৰ BTRৰ ড্ৰপ পোষ্টবোৰৰ কথাও চৰকাৰ বিবেচনা কৰে।